তোর ইনকে যে সৎপথে ঘুরিয়েছা তার ভিতরতে গালি চালি খাইছা নাকি? এ খং উঠো দে, যোনদিনা মেট্রিকৰ ৰিজাল্ট দে, যোনদিনা হাই ছেকেণ্ডাৰী ৰিজাল্ট দে, মই তো গালি খামে। গালি খোৱাতে মোৰ জীৱন আনিছি, কেৱল গালি বাই থাকে। সেই 5 বছৰ আগতে মেট্ৰিক পৰীক্ষায় পাছ কৰি আহিলোঁ, ইটা আৰু গালি পাৰা দিনে আছে। সিদিনা ৰিজাল্টৰ কথা কৈ ইটাও গালি পাৰে মোক। কি হ'ব আজিয়ে চাচোন, ইটা মেট্ৰিকৰ ৰিজাল্ট দিছে, কোনবাই ডিষ্টিংশ্যন পাইছে, কোনবাই ষ্টাৰ পাইছে, কোনবাই ষ্টেণ্ড কৰিছে, মোৰ কি হ'লে তাতে? কি হ'ল ভালকে কচোন, কি হৈছে তোৰ? কি জানা না, মই যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া মই ফাৰ্ষ্ট পালোঁ। লেটাৰ বনাইছিলোঁ দেচোন এখানতো, সুধা ফাৰ্ষ্ট পালোঁ। কিন্তু ফাৰ্ষ্ট পাওঁতে বহুত ফূৰ্তি, মায়াৰ দেউতাৰ বহুত ফূৰ্তি, গাঁৱৰ মানুহৰো ফূৰ্তি, আলহী মাখানৰো বৰ ফূৰ্তি। ফাৰ্ষ্ট পাইছোঁ মই, তেতিয়া অৱশ্যে ফাৰ্ষ্ট পোৱা মানে বহুত ভালেই ৰিজাল্ট আছিল দেচোন। কিন্তু কি হৈছে জানা, তাৰ পিছৰ পৰাই মানুহৰ চলিগিলানে কিবা ফাৰ্ষ্ট পায়, 3-4 লেটাৰ পায়, ষ্টাৰ কৰে, ডিষ্টিংশ্যন পায়। এতিয়া খেলাখন দেখা পাই কিনে মায়ে মোক গালি পাৰে, কৈ কি তই সুধা ফাৰ্ষ্ট দে পাইছা, এখন ছাবজেক্টতো লেটাৰটো নাপলি, কি পঢ়িছিলি তই যদি এখনতো লেটাৰে নাপলি? এতিয়া চলি দেখিছা 4-5খনত লেটাৰ পায়, ডিষ্টিংশ্যন পায়, কিমান নম্বৰ পায়। সেয়ে ৰিজাল্ট, তহঁতে যি ৰিজাল্ট কৰিলি, কি ৰিজাল্ট কৰিলি সেনেকে কয়। কি কৰোঁ এতিয়া মই কচোন? সেই কবাৰ কিবা কথা ভাবি আছা দে, বাদ দি এলাখান, কিবা খাব লাগে। নহয় যিদিনা মেট্ৰিকৰ ৰিজাল্ট দিব নহয়, সিদিনাই মা আৰু দেউতাই ৰাতিপুৱা 10টামান বজাতে টিভিটোৰ আগত বহি পেলাই সেই ৰিজাল্ট মাখা চাব। আৰু এই যে নিউজত দেখি থাকে বহুত দুখীয়া ঘৰৰ ছোৱালী বহুত ভাল ৰিজাল্ট কৰে, আৰু যিবিলাকৰ মানুহৰ লাইন নাই সেইবিলাক মানুহেও লেমৰ পোহৰত, চাকিৰ পোহৰত ইমান ধুনীয়াকৈ পঢ়ি কিনে ভাল ৰিজাল্ট কৰে। সেইটোও হয় দেচোন, সেই ছোৱালীগিলানে কিমান কষ্ট কৰি পঢ়ি কিনে ইমান ধুনীয়া ৰিজাল্ট কৰে। আৰু মোক মা দেউতাই কিয় গালি নাপৰিব? ইমান সুবিধা দিছিল মোক, তথাপিতো মই এটা ভাল ৰিজাল্ট কৰিব নোৱাৰিলোঁ। সেইকাৰণে মাহঁতৰো দুখ লাগে দেচোন। আৰু এটা কথা, মোৰো বহুত দুখ লাগে, নোৱাৰিলোঁ না ময়ো, সেইকাৰণে গালি পাৰে, খঙো উঠে। মই কি কৰোঁ এতিয়া? সেইকাৰণে তোকে কৈছোঁ, ভালকৈ পঢ়িবি বুজিছা না, গালিও নাখা, নিজেও কষ্ট পাব নালাগে। ভালকৈ পঢ়িবি, পঢ়ি কিনে ভাল ৰিজাল্ট কৰিবি, তেতিয়াহে তোৰ ফিউচাৰটো ভাল হ'ব। মই দেখিছা না মেট্ৰিকত সেই ফাৰ্ষ্ট পালোঁ, কামত নাহিল আকৌ, এতিয়া ঘৰত বহি নাছোঁ, সেনা হ'ব বাচা। গতিকে ভালকৈ পঢ়িবি তয়ো। হ'ব দে, বাদ দি যি হয় হ'ব দে, দেখা যাব দে, তই অলপ বাদ দি এলাখান। বাদ নেদাম ৰ, মই যদি এতিয়া বাদ দিয়াম তেতিয়া যিমানবাৰ মেট্ৰিকৰ ৰিজাল্ট দিব মই সিমানবাৰে গালি খাম। এটা কথা ভাবিছোঁ, মাই এই টিভিটোত ৰিজাল্ট মাখা চাই কিনেহে মোক গালি পাৰি থাকে। যদি টিভিটোত ৰিজাল্ট সেই নাচয় তেতিয়া মোক ক'ৰ পৰাই গালি পাৰিব? এতিয়া টিভিটোতো ঘৰত থাকিলে চাবয়ে, আৰু টিভিটোতো মই নোহোৱা কৰিব নোৱাৰোঁ। কিন্তু এটা কাম কৰিব পাৰোঁ, ঘৰত যদি কাৰেণ্ট নাথাকে তেতিয়া ক'ৰ পৰাই টিভি চাব? তাতেও এটা প্ৰব্লেম হ'ল, ৰিজাল্ট দিবৰ দিনাতো কাৰেণ্ট থাকেয়ে, কিবা এটাতো আইডিয়া কৰিব লাগিব। এটা কাম কৰিব পাৰোঁ দেখোন, মই যাই কিনে মেইন চুইচৰ কাটাৰটো গুচাই দিম, তেতিয়া ক'ৰ পৰাই টিভি চাব? কাৰেণ্টটো নাথাকিব, টিভিও নাচাব, মই গালিও নাখাওঁ, শান্তিত থাকিব পাৰিম বিন্দাছ। আৰু মোবাইলতো নেদেখাওঁ। বাহ কি বুদ্ধি তোৰ।